এয়া অমৰাৰ আচাৰ। অমৰাখিনি এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ। কাটি লৈ ৰ'দত শুকাইছোঁ। 4 ঘণ্টামান শুকাই দিলে শুকাই গৈছে। এতিয়া মই আচাৰ বনাম এইখিনিৰে। অমৰাখিনি এটা ৰাতি নিমখত ভিজাই থৈছিলোঁ। তাৰপিছত ৰ'দত শুকাই লৈছোঁ। শুকাই লৈ এনেকৈ গৰম তেলত আচাৰখিনি বনালে তাত মছলা দিছোঁ, জিৰা, মিঠি গুটি, কালজিৰা আৰু জনি গুটি আৰু অকণমান সৰিয়হ মিলাই এনেকৈ গুড়ি কৰি এনেকৈ মছলা মিলাই দি দিছোঁ। এনেকৈ অকণমান সময় 5 মিনিটমান সময় ভাজি থাকিব কম জুইত। তাৰপিছত আপোনাৰ অমৰাৰ আচাৰ ৰেডি হৈ যাব। অকণমান ভিনেগাৰ দি দিব পাৰে। নিমখত যিহেতু ৰাখি থৈছিলোঁ, গতিকে এতিয়া আৰু নিমখ দিব নালাগে। আচাৰখিনি ৰেডি হৈ গ'ল। ঠাণ্ডা হ'লে বটলত ভৰাই থৈ দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।